Everyone, good afternoon. Wish you a Merry Christmas to all. And আজি Christmas হয় আৰু আমি এতিয়া আহিছোঁ ইটানগৰলৈ বুলি বৰ্তমান পাইছোঁহে নাহৰ লগোনত এতিয়া আৰু হাজবেণ্ডে কৈছে লগৰ এজনক লগ কৰিবলৈ আৰু এতিয়া আমি ইটানগৰত আহিছোঁ খ্ৰীষ্টমাছো চোৱা হ'ব আৰু লগতে মানে দাদা এজন আছে তাত দাদাজন মানে মোৰ হাজবেণ্ডৰ লগৰ হয় তাত যাম ৰুমত আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব কি হয় দেখাম আৰু এতিয়া আমি পালোহি ইটানগৰৰ 0 পইণ্টত আৰু এতিয়া সোমামগৈ আমি গোম্পা মন্দিৰত মানে ইটানগৰ আহিলে গোম্পা মন্দিৰত সোমোৱাই হয় আৰু গোম্পা মন্দিৰটো আছে 0 পইণ্টতে আৰু ইফালে গেট আছিলে গেটত সোমাই আমি ভিতৰলৈ আহিলোঁ আৰু গোম্পা মন্দিৰলৈ যোৱাৰ ৰাস্তাটো বহুত ওপৰত আছে আৰু বহুত অকোৱা ৰাস্তা আৰু গাড়ী যে ইমান আছিলে থবলৈ মানে গাড়ীৰ জেগাই নাছিলে বহুত গাড়ী ভিৰ লাগি আছিলে এখনৰ পিছত সিখন গাড়ী লগাই থৈছিলে আৰু এতিয়া ভিতৰলৈ গৈ আছোঁ আৰু ভিতৰত সোমাই এইটো হৈছে ভিতৰৰ পৰিৱেশটো মানে বাহিৰত কিবা কিবি দোকান আছে মানে তাত খোৱা বস্তুৱে পায় আৰু এই ষ্টেপৰ ওপৰেদি যাব লাগে মেইন মন্দিৰটোলৈ আৰু আমি গেট পাৰ হৈ এতিয়া মেইন জেগাত পালোহি মানে মন্দিৰটো ইয়াৰ পৰাই ষ্টাৰ্ট হৈছে আৰু এইটো মন্দিৰ আপোনাৰ নেহেৰু মিউজিয়ামৰ ওচৰতে আছে আৰু গোম্পা মন্দিৰটো আচলতে বুদ্ধিষ্ট কালচাৰসকলৰ মন্দিৰ হয় যোনখিনি বুদ্ধ ধৰ্মৰ মানুহ হয় তেওঁলোক ইয়ালৈ আহে পূজা কৰে আৰু আজি খ্ৰীষ্টমাছ যদিও বহুত মানুহ আহিছে ইয়ালৈ তেওঁলোকেও কিবা পূজা কৰিছে তেওঁলোকৰ নিয়মত সেইটো কাৰণে মন্দিৰটোৰ ভিতৰত বহুত ভিৰ লাগি আছিলে সেইটো বাবে মন্দিৰৰ ভিতৰত নোসোমালোঁ আৰু বাহিৰৰ পৰিৱেশটো আপোনালোকে চাব বহুত ধুনীয়া জেগা মন ভাল লাগি যায় এনেকুৱা জেগাত আহিলে আৰু আপোনালোক হয়তো বহুতে আহিছে এইটো মন্দিৰলৈ আৰু যিসকল অহা নাই তেওঁলোকক কৈছোঁ যদি ইটানগৰ 0 পইণ্ট আহে তেন্তে এইটো মন্দিৰত এবাৰ ভিজিট কৰি যাব বহুত ধুনীয়া জেগা হয় এটা আৰু এই যে দেখিছে মন্দিৰটোৰ চাৰিওকাষে পৰিক্ৰমা কৰি যে এই চকৰিৰ নিচিনা বস্তুটো ঘূৰাই আছে আৰু এইটো ঘূৰালে বোলে মানুহে কোৱা মতে মানে মনৰ আশা পূৰণ হয় বুলি কয় তো ময়ো ঘূৰাইছোঁ বহুতবাৰ আগতে আহোঁ আৰু আমি এতিয়া মন্দিৰৰ পৰা ঘূৰিব লৈছোঁ যিহেতু টাইমো হৈছিলেগৈ অলপ খ্ৰীষ্টমাছো চাব লাগিব আৰু লগতে মলতো সোমাব লাগিব বস্তু অলপ ল'বলগীয়া আছে আৰু এইফালে আমি গাড়ীত উঠি তললৈ নামিছোঁ ইয়াতে মন্দিৰত সোমোৱা যিখন মেইন গেট হয় এনেই আহিলে মানে অকেজনত আহিলে আপোনালোকৰ মানে টিকেট কটাৰ চিষ্টেম নাথাকে আৰু যেতিয়া এনেই আহে ফুৰিবৰ কাৰণে তেতিয়া ইয়াত টিকেট কাটি সোমাবলগীয়া হয় যিহেতু আজি খ্ৰীষ্টমাছ সেইটোৰ বাবে আমি টিকেট কাটিবলগীয়া নহ'ল তো এতিয়া আমি আহি আকৌ চেণ্টাৰত পালোহি আৰু এতিয়া আমি আহি ফাৰ্ষ্ট শ্বপিং মলত সোমাই ল'লোঁ কাৰণ আমাৰ ঘূৰি যোৱালৈ অলপ দেৰি হ'বগৈ আৰু তেতিয়াহ'লে মল বন্ধই কৰি দিব সেইটোৰ বাবে আমি ফাৰ্ষ্টতে মলতে সোমাই ল'লোঁ আৰু ইয়াত বস্তু লৈ মেলি আমি যাম এতিয়া চাৰ্চত যাম য'ত খ্ৰীষ্টমাছ পাতিছে তাত যাম আমি তো আপোনালোকে চাব কেনেদৰে খ্ৰীষ্টমাছ মনায় তাত আৰু আমি মলৰ পৰা এতিয়া ঘূৰি আহিলোঁ তো ঘূৰি আহি আমি এতিয়া আহি আছোঁ নিৰ্জুলিৰ নিয়াৰায়ো বাপ্টিষ্ট চাৰ্চলৈ তাতে খ্ৰীষ্টমাছ মনাই আছে আমি তাত খ্ৰীষ্টমাছ চাই আকৌ ঘৰত উভতিম আৰু আপোনালোকে ভিডিঅ'টো এনজয় কৰক जिस तरह ये केक जो है मीठा होता है कि नहीं मीठा है उसी तरह हम भी यीशु मसीह का वचन को सुनने के बाद हमारे लाइफ में आपका लाइफ में वो मीठानेस होना पड़ेगा है कि नहीं वो मीठा जो नहीं होगा तो हम हमेशा मीठा चीज खाएगा अच्छा शब्द यूज करने से वो मीठानेस गायब होगा इसलिए हम और आप जो क्या करेगा यीशु मसीह का नाम में ना तो ये है ये लाइट ना जिस तरह जो यीशु मसीह अपने आप को बताया है कि वो जो है ये संसार का जगत का क्या है लाइट है बोले ना तो हम और आप जो है ताली बजाए तो
Very good.